বন্ধুসকল কালিৰ পৰা মানে ইউটিউব ফেচবুকত নিউজত মাজুলীত যি ফেৰী এক্সিডেণ্ট হৈছিলে ন একদম কৈছোঁ ন দেখি আৰু শুনি বহুত বেয়া লাগিছে মানে বন্ধুসকল যিটো এক্সিডেণ্ট হৈ গৈছে ন এতিয়ালৈকে প্ৰায় বহুত কেইবাগৰাকীও মানে মৃত্যুমুখত পৰিছে আৰু সন্ধানহীন হৈ আছে। মই এতিয়া নিউজ চাইছিলোঁ বন্ধুসকল ইমান এটা ডাঙৰ ঘটনা ঘটি গ'ল মানে বন্ধুসকল মই মানে ইউটিউবত ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। সেইটো পৰা ভিডিঅ'টো মই ইউটিউবত দিছোঁ, তোমালোকে চাবা আৰু এনেকুৱা ধৰণৰ ঘটনা নহয় যাতে এই ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিবা। বন্ধুসকল মই মানে ইয়াতে এটা কথা শ্বেয়াৰ কৰোঁ, আজিকালি যিবিলাক প্ৰাইভেট ফেৰী ন সেই ফেৰীবিলাকত জোখতকৈ অধিক লুট দি দিয়ে, সেইকাৰণে মানে এনেকুৱা ঘটনা ঘটি আছে আৰু এইটোৱে ঘটনা ঘটি আছে বুলি ক'ব নাযাওঁ আৰু বহুত ঘটনা এনেকৈ ঘটি আছে। এতিয়ালৈকে চৰকাৰে কোনো পদক্ষেপ হাতত লোৱাই নাই। অকল তোমালোকে ইউটিউব ফেচবুকত আৰু নিউজত সকলোতে দেখিয়ে আছা আৰু মইনো কি ক'ম ন, মই এইটোৱে চৰকাৰক ক'ব বিচাৰিছোঁ যাতে যিবিলাক প্ৰাইভেট ফেৰী ন সেই ফেৰীবিলাকত মানে ইমান লুটটো দিব নালাগে। সেইটোৱে মানে চৰকাৰে যদি কিবা এটা হাতত লয় ন ভাল আৰু দেই। এই কোনো যাব